আপোনালোকৰ খবৰ নিশ্চয় ভাল তো আজি মোৰ এটো ৰেডি আপোনালোকে গম পাইছে চাগে থাম্বনেল দেখিছে মই ক'ত যাবলৈ ওলাইছো মই গৈ আছো এটা ফটোশ্বুটত আজি মই বহুত দিনৰ পিছত মানে এটা শ্বুট কৰিবলৈ লৈছো আৰু এটো মানে এই আপোনালোকে যদি ভিডিওটো তেনে চাইছে মোৰ আগৰ ভিডিও তেনেহলে গম পাইছে চাগে যে মোৰ আৰু এটা ইউটিউব চেনেল আছিলে য'ত মোৰ ফটোশ্বুটৰ ব্লগ বহুত আছিলে তেনেকে বাট এটো এই চেনেলটিত এটো মানে ফটোশ্বুটৰ ভিডিও নতুনকে হয় তো বলো বেছি কথা নকওঁ মোৰ বহুত বেছি দেৰি হৈ আছে মই ঘৰৰ পৰা ওলালো মই এতিয়া যাম তালে আৰু আপোনালোকক তাত গৈ লগ পাইছো তো তেতিয়ালৈকে ভিডিওটো আপোনালোকে চাই থাকক স্কিপ নকৰাকে আৰু যদি ভিডিওটো চাই ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাত গৈ আপোনালোকক সকলোকে লগ পাইছো ঘৰপা ওলালো আৰু এতিয়া গৈ আছো খোজকাঢ়ি অকণমান আগত পাব পেলাই গাড়ীত উঠিম তাৰপিছত তালৈ যাম এবাৰ কি মেকআপ কৰাব আমি সো গাইজ মোক মেকআপ কৰাব বাজনীয়ে তোমাৰ নামটা দীপিকা মই একচুয়ালি ফার্স্ট টাইম আহিছো বাজনী চিনি নাপাওঁ তো আজি মানে ইন্ট্ৰোডিউস হৈ লম ভালকে তো আপোনালোকক দেখুৱাই দিম
আৰু গাইজ ফটোশ্বুট ফাইনেলি হৈ গ'ল আৰু এতিয়া খাব লৈছোঁ পাস্তা। চ' গাইজ আমাৰ ফটোশ্বুট কমপ্লিট হৈ গ'লগৈ। এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু লাহে লাহে বস্তু পাতিবোৰ সামৰিছোঁ, বহুত দেৰি হৈ গ'লগৈ। আৰু মই তাকে ভাবি আছোঁ যে মই এই চুলিখিনি লৈ পেলাই ইমান ফুলি আছে, এইফালে ফটো উঠি আছে সিহঁতে চাৰ্টিফিকেট লৈ পেলাই। আৰু গাইজ ইয়াত ভইচ অভাৰ কৰি দিবলগীয়া হ'ল কাৰণ তাত গান বুজি আছিলে। আৰু এতিয়া মই কাপোৰ কানি খুলি লৈ পেলাই একেবাৰে যাওঁতে আপোনালোকক লগ পাই আছোঁ, মানে ঘৰ পাই পেলাই আপোনালোক সকলোকে আকৌ লগ পাই আছোঁ। চ' গাইজ মই ঘৰ পালোহি আৰু মই ঘৰ অহা অলপ সময় হ'ল। যিহেতু আপোনালোকে দেখিছিলেই যে মোৰ চুলিৰ একদম হালত মানে ইমানে বেয়া আছিলে আৰু মোৰ কালি কলেজ আছে, মৰ্ণিং যাবগৈ লাগিব, সময় নহ'ব যে মই মাথা ধুই যাম, যিহেতু মোৰ 8টাৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যায়। গতিকে মই আহি লৈ পেলাই মাথা চাথা ধুই ফ্ৰেছ হৈ আপোনালোকৰ ওচৰত মানে ভিডিঅ'টো যিটো এণ্ডিং দিয়া হোৱা নাছিলে, গতিকে এণ্ডিংটো দিবলৈকে আহিছোঁ এতিয়া। আৰু আজি ভিডিঅ' বনোৱাৰ তেনেকৈ কোনো ধৰণৰ প্লেনিং নাছিলে, যিহেতু মানে ফটোশ্বুট কৰিছোঁ, গতিকে ভাবিলোঁ যে নাই ব্লগ এটাকে বনাই দিওঁ। আৰু মোৰ পৰীক্ষা আহি আছে ওচৰত, গতিকে মই তেনেকৈ ভিডিঅ' চিডিঅ' আনিব নোৱাৰিম আপোনালোকৰ ওচৰত, গতিকে ভাবিলোঁ যে নাই ভিডিঅ'টোকে বনাই দিওঁ ফটোশ্বুট বুলিয়ে। আৰু আপোনালোকে যদি মানে মোৰ আগৰ চেনেল কোনোবাই চাইছিলে তেনেহ'লে তাতো দেখা পাবই যে তাতো মোৰ ফটোশ্বুটৰ এনেধৰণৰ ব্লগ আছিলে। আৰু সেইটোতো চেনেল গ'ল, গতিকে কৈ লাভ নাই, এইটোতে মই এতিয়াৰ পৰা বনাম। আৰু মই জানো তেনেকৈ আপোনালোকে ভাল নাপাব চাই, যিহেতু কোনো মানে একো বুজাবুজি হেৰিয়ে নাই, তথাপিতো মানে বনাব লাগে বনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বিশেষভাৱে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যে মানে আপোনালোকে কেনেধৰণৰ ব্লগ চাই ভাল পায় বা ভিডিঅ' চাই ভাল পায়, সেই অনুযায়ী মই মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু তেতিয়ালৈকে লগ পাই আছোঁ নেক্সট ব্লগত। আৰু হয়তো এতিয়া মই কেইদিনমান ব্লগ নিদিব পাৰোঁ, যিহেতু মোৰ এক্সাম পালেহি। এক্সামৰ পিছত নিশ্চয় আকৌ মই ব্লগ বনাম, আকৌ আপোনালোকক লগ পাম। তেতিয়ালৈকে বাই বাই।